হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। আপোনালোক সকলোকে মোৰ অৰ্চনা ব্লগটোলৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আপোনালোকৰ মাজলৈ এটা বেলেগ ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। নিশ্চয় আপোনালোকে এই ভিডিঅ'টো চাই ভালেই পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু শেষত ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু নিউ ভিউজসকলে ছাবস্ক্ৰাইব কৰি দিব। কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা পালে। গতিকে আহকচোন, মই কি বনাইছিলোঁ সেয়া দেখুৱাই দিওঁ। ফ্ৰেণ্ডছ, এয়া চাওকচোন, এয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, এয়া ধান হয়। আৰু এই ধানখিনি মই লক্ষী পূজা যে কৰোঁ, লক্ষী পূজা কৰাৰ সময়ত ধানবোৰ আনো নহয়, সেই ধানবোৰ এনেই থাকি যায়। চ' ভাবিলোঁ এই ধানবোৰৰে এটা কিবা ধুনীয়া বস্তু বনাই লওঁ, ঘৰত সজোৱা বস্তু বনাম। তো গতিকে সম্পূৰ্ণ চাওকচোন ভিডিঅ'টো কেনেকৈ কি কৰিছোঁ। এয়া মই প্ৰথমতে ধানখিনি ধুনীয়াকৈ এৰুৱাই লৈছোঁ, এটা এটাকৈ এৰুৱাই ল'ব ফ্ৰেণ্ডছ, ঠিক এনেদৰে ভিডিঅ'ত দেখুৱাৰ দৰে। এয়া চাওকচোন, এয়া দেখিছে, এনেদৰে এৰুৱাই ল'ব। আৰু এয়া হ'ল ফেব্ৰিক কালাৰ। ফেব্ৰিক কালাৰত মই এই ধানখিনি অকণমান ভালদৰে মিক্স কৰি লৈছোঁ। চাওকচোন মই কেনেদৰে মিক্স কৰিছোঁ, দেখিলে আপোনালোকে বুজি পাব। ভালদৰে মিক্স কৰিব ফ্ৰেণ্ডছ। এইখিনি ভালদৰে মিক্স কৰি এখন কাগজত এইখিনি অকণমান শুকাব দিম। ফেনৰ তলত শুকালে হ'ব ফ্ৰেণ্ডছ, ৰ'দত শুকাব নালাগে। এতিয়া এখন দাঁত বাকলা লৈছোঁ, মানে এখন কাৰ্টুন লৈছোঁ। এই কাৰ্টুনৰ ওপৰতে প্ৰিণ্ট আউট কৰি অনা এই মৰিযোৰা মই ধুনীয়াকৈ মেজাৰমেণ্টত আঠা লগাই দিছোঁ। আৰু এই বগা অংশখিনি ঢাকি দিবৰ কাৰণে মই এনেকুৱা ধৰণৰ স্কাই ব্লু কালাৰ এটা লগাই দিছোঁ। এইটো ফেব্ৰিক কালাৰ হয়, আপোনালোকেও যিকোনো কালাৰ এটা এনেদৰে লগাই ল'ব পাৰিব। ব্ৰাইটনেছটোও আহিব, আৰু বগা হৈ থাকিলে তাৰমানে অকণমান লেতেৰা হৈ যায় যে, চ' সেয়ে মই ব্ৰাইটনেছটো আৰু বেছি বঢ়াই ধুনীয়াকৈ আনিবৰ কাৰণে এই কালাৰটো লগাই দিছোঁ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ লগাই ল'ব। চাওক ধুনীয়া হৈছে ন। এই কালাৰখিনি শুকোৱাৰ পিছত মই বাকী প্ৰচেছখিনি আৰম্ভ কৰিলোঁ। এয়া চাওকচোন, এয়া ধানখিনি মই ফেব্ৰিকুইক আঠাৰে ধুনীয়াকৈ এটা এটাকৈ লগাই দিছোঁ। চাওকচোন, মই আৰম্ভণিৰ পৰা আপোনালোকক দেখুৱাব পৰা নাই, কাৰণ এখন হাতেৰে মোবাইলটো ধৰিব লগা হৈছে, ঘৰত কোনো নাই ধৰি দিবৰ কাৰণে। চ' সেয়েহে আপোনালোকক অলপমান কাটি কাটি দেখুৱাব লগা হ'ল, বেয়া নাপাব ৰাইজ। এয়া চাওক, ঠিক এনেদৰে কালাৰ কৰি থোৱা ধানখিনি এটা এটাকৈ লাইন আপ কৰি থৈ গৈছোঁ মই। এই ময়ূৰটোৰ ওপৰতে এনেদৰে পেইণ্ট কৰি কৰি যাব লাগিব, লগাই লগাই যাব লাগিব। চাওকচোন কেনেদৰে লগাইছোঁ ফ্ৰেণ্ডছ। এইখিনি লগাওঁতে অলপ কষ্ট হয়, কষ্ট হ'লেও মানে ময়ূৰটো যেতিয়া বনোৱা হ'ব দেখিবলৈ ইমান ধুনীয়া লাগে ন, কষ্টবোৰ পাহৰা যায়। সঁচাকৈ বৰ ধুনীয়া হয়। আৰু কষ্টৰ ফল কয় নহয় মানুহে মিঠা হয় বুলি, ঠিক তেনেকুৱাই হৈছে মোৰো, কষ্টৰ ফল মিঠা হৈছে। এয়া চাওকচোন, মই ধানখিনি কেনেদৰে লগাই দিছোঁ, ঠিক এনেদৰে এটা এটাকৈ লগাই যাব লাগিব। ময়ূৰটোৰ গোটেই গাত এই ধানখিনিয়ে লগাব লাগিব। অকণমান টাইম লাগিব। মোৰ এই ময়ূৰটো বনাওঁতে 5 দিনমান লাগিছে। ঘৰৰো ইমান কাম থাকে নহয়, আজৰি সময়তহে মই এই ময়ূৰটো বনাইছিলোঁ। চ' টাইম লাগিলে অকণমান, আৰু একেলেঠাৰে বনাই থাকিব নোৱাৰি, ডিঙি চিঙি বিষাই যায়গৈ। তথাপিও এইবিলাকৰ প্ৰতি হেঁপাহ আছিল বাবে এটা বনালোঁ। আৰু আগে পিছেও মই এইবিলাক বনাইছোঁ, কিন্তু আজি এইটো নতুন প্ৰচেছত বনাই দেখালোঁ। চ' ভাল পাব নিশ্চয়, শেষলৈকে চাই থাকোঁচোন ফ্ৰেণ্ডছ। আৰু আনটো ফালে থকা ময়ূৰটোও মই ঠিক তেনেদৰে লগাই ল'লোঁ। আৰু এতিয়া চাওকচোন, এয়া ময়ূৰৰ পাখি। এই ময়ূৰৰ পাখিৰ যে তলৰ এই অংশখিনি এটা এটাকৈ মই এৰুৱাই লৈছোঁ। পাখিবিলাক এৰুৱাই লৈ মই যে ধান লগাইছিলোঁ এইখিনি চাওকচোন, প্লাষ্টিকৰ নিচিনা ওলাই আছে ন, এইখিনি কাটি দিছোঁ। এইখিনি কাটি দি ধুনীয়াকৈ সমানত এইখিনি এয়া ধানখিনিৰ ছাইডত লাইন আপ কৰি দিছোঁ। এইখিনি গোটেই আঠা লগাই লাইন আপ কৰি দিছোঁ। এয়া চাওকচোন, ঠিক এনেদৰে লাইন আপ। এইখিনিতে আপোনালোকক এটা আৰু কথা শ্বেয়াৰ কৰি দিওঁ। এই ময়ূৰৰ পাখিবোৰ যে দেখিছে, এই পাখিবোৰ য'তে ত'তে পোৱা নাযায়, অকল কামাখ্যাতহে পোৱা যায়। আৰু মই এই ময়ূৰৰ পাখিবোৰ অম্বুবাচী মেলাত গৈছিলোঁ যে, তেতিয়াই মই লৈ আহিছিলোঁ। মনতে ভাবি থৈছিলোঁ এনেকুৱা ধৰণৰ কিবা এটা ময়ূৰৰ পাখি দি বনাম বুলি। চ' সেইদিনাখন মেলাত পাই পেলাই মই এনেদৰে ময়ূৰৰ পাখিবিলাক লৈ লোৱা। এতিয়া চাওকচোন, এই ময়ূৰৰ পাখিটোৰ আগখিনি মই কাটি লৈছোঁ ধুনীয়াকৈ ডিজাইন কৰি। এয়া দেখিছে নহয়, কাটি লৈ পেলাই ইয়াতে মই আঠা লগাই দিছোঁ। গাটো ধানেৰে বনাইছোঁ, আৰু পাখিখিনি মই অৰিজিনেল পাখি এনেদৰে কাটি কৰি কেনে লগাই দিছোঁ। ঠিক এনেকুৱা চাওকচোন। আৰু যিখিনি বাকী অংশ অকণমান ৰৈ গ'ল নহয়, খালী হৈ আছে যে, বগা বগা দেখিছে যে, সেইখিনিত মই এডাল এডালকৈ ময়ূৰৰ পাখি কাটি পেলাই সৰু সৰুকৈ ডিজাইন কৰি তাতে আকৌ লগাই দিম। ঠিক এনেদৰে আঠা লগাই দিম, তেতিয়া ময়ূৰৰ পাখিখিনি ঘন হ'ব আৰু ধুনীয়াকৈ হৈও যাব। চাওকচোন ফ্ৰেণ্ডছ, মই কেনেদৰে লগাইছোঁ। বাকী অংশখিনিও মই এনেদৰে পুৰ কৰি দিছোঁ। এতিয়া ইয়াৰ তলে তলে এডাল এডালকৈ
এনেদৰে ময়ূৰৰ পাখি মই আঠা লগাই লগাই গৈ থাকিম এইখিনি শাৰী শাৰীকৈ লগাই অকণমান শুকাব দিছোঁ আঠাখিনি আৰু আনটো ফালে এয়া চিকমিকিয়া মণি আছিলে আনি থোৱা এই মণিখিনি মই এটা মালা গাঁঠি লৈছোঁ মালাৰে কি কৰিছোঁ সেয়াও দেখুৱাই দি আছোঁ চাওকচোন ঠিক এনেদৰে মালা এডাল গাঁঠি লৈছোঁ আৰু ময়ূৰটোৰ লাইন আপ কৰিছিলোঁ যে ময়ূৰৰ পাখিৰে সেই ময়ূৰৰ পাখিৰে লাইন আপ কৰা ঠাইখিনিত আকৌ মই এয়া চিকমিকনি মণিৰে লাইন আপ কৰি দিছোঁ যাতে ময়ূৰটো আকৌ অকণমান দেখিবলৈ উজ্জ্বল হ'ব সেইবাবে মই এনেদৰে মালা গাঁঠি পেলাই লাইন আপ কৰি দিছোঁ চাওকচোন ভালদৰে বহুৱাই দিব লাগিব চ' মই হেঁচি হেঁচি ধুনীয়াকৈ কেঁচিখনৰ আগটোৰে বহুৱাই দিছোঁ গাটো এনেদৰে জিলিক মিলিক কৰি দিলোঁ এতিয়া ওপৰৰখিনি মূৰৰ ওপৰত থাকে ন ময়ূৰৰ গল্ডেন কালাৰ টাইপৰ মোৰ গল্ডেন কালাৰ নাছিলে কাৰণে এই চিলভাৰ কালাৰৰ ময়ূৰটো দিয়ে মই ধুনীয়াকৈ আকৌ সৰু সৰুকৈ এনেদৰে তিনিটা মণি লৈ পেলাই গাঁঠি দিছোঁ ফুল টাইপ হৈ গৈছে এই ফুলটোৱে মই এতিয়া ময়ূৰৰ মূৰৰ ওপৰত লগাই দিম চাওক দেখিছে নহয় হৈ গ'ল ময়ূৰৰ মূৰৰ ওপৰৰখিনিত লগাই দিলোঁ দুয়োফালে লগাই দিলোঁ আৰু এয়া হ'ল 3D দোকানত 3D বুলি ক'লে দি দিয়ে এই 3D জিলিক মিলিক গল্ডেন কালাৰৰ 3D হয় যাতে ময়ূৰটো আৰু অলপ জিলিকি থাকে সেয়েহে মই অকণমান আকৌ ইয়াতে ঘঁহি দিলোঁ আঙুলিত লৈ পেলাই আৰু চকুকেইটা যে দেখিছে সেয়া ধানৰে হয় ঠোঁটটো ধানৰে কৰিছোঁ তাত খালি কালাৰ কৰি দিছোঁ আৰু এয়া চাওকচোন এয়া বিন্দি টাইপৰ এয়া বিন্দি নহয় দেই বিন্দি টাইপৰ মণি পোৱা যায় দোকানত ক'লে দি দিয়ে আৰু এয়া জিলিক মিলিক মণি লৈ আহিছোঁ ৰঙা আৰু গল্ডেন কালাৰৰ এইখিনিৰে মই ফুলকেইটা আৰু গছৰ পাতকেইটা বনাম চাওকচোন এনেদৰে বনাইছোঁ আঠা লগাই দিছোঁ দি পেলাই এয়া ফুল টাইপৰ মণিখিনি মই এটা এটাকৈ ইয়াতে লগাই দি গৈছোঁ এয়া বজাৰত ক'লে দোকানত ক'লে দি দিয়ে আপোনালোকে দোকানত বিচাৰিলে পাই যাব গল্ডেন কালাৰ আৰু ৰেড কালাৰ মই আনি পেলাই ইয়াতে এনেকৈ লগাই দিলোঁ দেখিবলৈ ধুনীয়া হৈছে ন ফ্ৰেণ্ডছ মোৰতো দেখিয়ে ভাল লাগিছে আৰু বনোৱা হোৱাৰ পিছত কি ধুনীয়া লাগিব চাবচোন ফ্ৰেণ্ডছ গতিকে মিছ নকৰিব গোটেই সম্পূৰ্ণ চাওক আৰু বাকী যে আঠাখিনি উলিয়াই আছিল সেইখিনি মই কাপোৰ এখনেৰে মুচি দিলোঁ আৰু ধুনীয়াকৈ ছেট কৰি দিলোঁ চাওক ঠিক এনেদৰে ফুলকেইটা ধুনীয়া দেখিছে ন ফ্ৰেণ্ডছ এতিয়া পাখিখিনিতো অকণমান ঝিলিক মিলিক লগাই দিওঁ এয়া 3D গল্ডেন কালাৰ 3D মই ইয়াতে অকণমান ঘঁহি দিলোঁ যাতে ময়ূৰৰ পাখিকেইটা আৰু অলপ গল্ডেন হৈ উঠে চ' সেয়ে লগাই দিলোঁ এয়া চাওকচোন ধুনীয়াকৈ জিলিকিছে ন ফ্ৰেণ্ডছ এতিয়া পাতকেইটা বনাইছোঁ ধান মই গ্ৰীণ কালাৰৰ ধান ল'লোঁ মানে ধানখিনি গ্ৰীণ কালাৰ কৰি পেলাই মই ইয়াতে লগাই দিছোঁ আৰু এয়া যে ৰঙা যে ফুলপাহকেইটা বনাইছিলোঁ সেয়াই গ্ৰীণ কালাৰৰ আনি পেলাই মণি মই লগাই দিছোঁ ঠাৰিডাল মই ধানেৰে দিছোঁ গ্ৰীণ কালাৰ কৰি কেনে ধানখিনি দিলোঁ আৰু পাতকেইটা দিছোঁ মই এয়া যে ৰঙা ফুলৰ পাহিকেইটা দেখিছে তেনেকুৱা গ্ৰীণ কালাৰৰ পোৱা যায় সেই গ্ৰীণ কালাৰৰ পাহিকেইটা লগাই দিলোঁ এয়া চাওকচোন ফ্ৰেণ্ডছ দেখিবলৈ ধুনীয়া হৈছে হয়নে এইখিনি মই এতিয়া অকণমান শুকাব দিছোঁ ৰ'ব আপোনালোকক জুম কৰি ভালদৰে দেখুৱাই দিওঁ এয়া চাওকচোন কি ধুনীয়াকৈ জিলিকিছে আপোনালোকৰ যদি ভাল লাগিছে এতিয়া এটা লাইক কৰক আৰু লগতে কমেণ্ট কৰি জনাওকচোন কেনেকুৱা পাইছে নিউ ভিউজসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি থ'ব যাতে এনেকুৱা ধৰণৰ আৰু নতুন বস্তু আপোনালোকে দেখিবলৈ পাব নটিফিকেশ্যনটো আগতে যাব দেখিবলৈ পাব আৰু এতিয়া আহকচোন লাখটকীয়া লৈ যাওঁ ফ্ৰেমত বন্ধাওঁ এয়া মই লাখটকীয়াত থকা দাদাজনৰ দোকানলৈ আহিছোঁ তেওঁলোকৰ কালেকশ্যন বৰ ধুনীয়া আছিল নাম শুনি আছিলোঁ চ' ইয়াতে আহিলোঁ দাদাজনক বনাব দিলোঁ আৰু ধুনীয়াকৈ বনাই দিলে মোক এইটো ঘৰত লৈ গৈ দেখুৱাইছোঁ ফ্ৰেণ্ডছ মই ফ্ৰেমখন বন্ধাই আনিছোঁ এতিয়া চাওঁ ৰ'ব কেনেকুৱা হৈছে আপোনালোককো অলপ দেখুৱাওঁ এয়া চাওঁ কেনেকুৱা বনাই দিছে এইয়া চাওক ফ্ৰেণ্ডছ ধুনীয়া বনাই দিছে ন ৰ'ব মই ভালকৈ দেখাম এয়া চাওক গাইজ ফটো ফ্ৰেমখন আজি বনাই আনিলোঁ কেনেকুৱা হৈছে চাওক ভাল লাগিছেনে ধৰিব পাৰিছেনে আপোনালোকে জনাবচোন কেনেকুৱা হৈছে বনোৱাত ভাল হৈছেনে নাই এইটো বনাই থাকোঁতে মোক এজনে সেয়া দিলে অৰ্ডাৰ দিছে বনাবৰ কাৰণে চ' আৰু এটা বেলেগ কিবা বনালে আপোনালোকক আকৌ দেখুৱাম
এই ডিজাইনটো কৰোঁতে কেনেকুৱা হৈছে চাই পেলাই আপোনালোকে ভিডিঅ'টো চাই আছে নহয়, চাই পেলাই মোক জনাব কেনেকুৱা হৈছে, বনাব পাৰিছোনে নাই মোক জনাব। আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ পেইণ্টিং ঘৰতো বনাব পাৰি বুলি শ্বেয়াৰ কৰি দিব আৰু নিউ ভিউজসকলে ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক ফ্ৰেণ্ডছ, মই ৱালত সজাই থৈ দিলোঁ, ধুনীয়া লাগিছে ন? মই ভবা নাছিলোঁ ইমান ধুনীয়া হ'ব বুলি। সকলোৱে চাই পেলাই খুব ভাল পালে আৰু মোক 3জন মানুহে এনেকুৱা ধৰণৰ বনাই দিব দিলে। এজনে গণেশ বনাব দিছে, এজনে ৰাধা কৃষ্ণ আৰু এজনে এনেকুৱা ধৰণৰ ময়ূৰ বনাব দিছে। অলপ টাইম লাগিব, বনালে নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। আপোনালোকে এনেদৰে মৰম দি যাব আৰু সহায় সহযোগ কৰি যাব। আজিলৈ আহিছোঁ, সকলোকে বাই বাই কৰিলোঁ।